নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেইনব' কেছৰ ইউটিউব চেনেললৈ স্বাগতম। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আজি মই মোৰ নেপিয়াৰ ঘাঁহখিনি আৰু ছাগলীখিনি দেখুৱাম বুলি ভাবিছোঁ বহুত দিনৰ পিছত। এইপিনে আছে নেপিয়াৰ ঘাঁহ, এইপিনে কাটিং কৰিলোঁ, বহুত কাটিলোঁ ঘাঁহ, কাটি কৰি খোৱালোঁ। এইবোৰ আছে, এইপিনেও আছে, সেইপিনেও আছে, আৰু এইপিনে দেখিছে, আৰু এইপিনে আছে, এইপিনে এইডোখৰত নাই বা এইডোখৰত এজোপা দুজোপা ৰুই দিছোঁ। এইবোৰ নতুনকৈ ৰুইছোঁ। এয়া এইপিনে কলগছ আছে, কলগছ ৰুই থৈছোঁ, আৰু এইপিনে চাপেয়া নেপিয়াৰ ঘাঁহ এয়ালৈকে ৰুইছোঁ এনেকৈ। আৰু এইখিনি এইপিনে আছে, এনেকৈয়ে আছে ঘাঁহবোৰ। কাটি খুৱাই আছোঁ কাৰণে কম হৈ গৈছে। ঘাঁহৰ ভিডিঅ' আজিলৈ ইমানটা সামৰিছোঁ। আহক ছাগলীখিনি দেখুৱাওঁ। এইখিনি মোৰ ছাগলীকেইজনী, এইকেইজনী মোৰ। এতিয়া সুৰা পাত আৰু অৰ্জুন গছৰ পাত দি আছোঁ মই খাবলৈ। সুৰা পাত খাই আছে এতিয়া ছাগলীকেইজনী। এইটো ঘৰটো ছাগলী, ইয়াতে ছাগলীখিনি থাকে, আৰু এইপিনেও খাই আছে ছাগলী। এইকেইজনী তাৰপিছতে এজনী এয়া খাই আছে। এতিয়া ছাগলীবোৰক আম পাত আৰু দিছোঁ, আম পাত, অৰ্জুন গছৰ পাত আৰু সুৰা পাত দিছোঁ। এতিয়া খাই আছে ছাগলীবোৰে। আম পাত আনি দিছোঁ, ৰাতিপুৱা এৰালি দিছিলোঁ, এতিয়া দুপৰীয়া হৈছে কাৰণে ঘৰলৈ লৈ আহিছোঁ। ঘৰত তাৰপিছত এতিয়া আম পাত, সুৰা গছৰ পাত খাব দিছোঁ। তাৰপিছত ছাগলীখিনি এৰি দিম পিছবেলা টাইমত। ভিডিঅ'টো সামৰণি মাৰিছোঁ।